হেঁপাহৰ ৰঙালী বিহুলৈ হাতত মাথো আৰু এমাহৰো কম দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি চলিছে বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি। বাপতি সাহোন ৰঙালী বিহুটি ওচৰ চাপি অহাৰ লগে লগে যেন এতিয়া হাঁহিৰ ৰেঙনি বিয়পিছে জামুগুৰিহাটৰ ঢোল নিৰ্মাণকাৰী ব্যক্তিসকলৰ মাজলৈ। কোভিড মহামাৰীৰ বাবে বিগত দুটাকৈ বছৰত বহাগ বিহুটি ৰাজ্যবাসীয়ে ভালদৰে উদযাপন কৰিব নোৱাৰাৰ ফলত নিৰ্মাণ কৰা ঢোল বিক্ৰী কৰিব নোৱাৰি আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছিল ঢোল নিৰ্মাণৰ লগত জড়িত ব্যক্তিসকল। কিন্তু এইবাৰ পৰিস্থিতি অনুকূল হোৱাত জামুগুৰিহাটৰ এইসকল ঢোল নিৰ্মাণৰ লগত জড়িত শিল্পীয়ে উৎসাহেৰে ঢোল নিৰ্মাণত ব্যস্ত হৈ পৰা দেখা গৈছে। বিহু অহাৰ লগে লগে ঢোল ক্ৰয় কৰাৰ বাবে এইসকল শিল্পীৰ হাতলৈ আহিছে কেইবাটাও অৰ্ডাৰ। নমস্কাৰ। এইবাৰ অৰ্ডাৰ মোৰ কমচে কম 10টামান হৈছে। 50টামান ঢোল বনাইছো। তাৰে বহুত জেগাত অৰ্ডাৰ আৰু আহি আছে। এইবাৰ বিহু হয় বুলি বহুত ৰাইজে আশা দিছে। কিমান ঢোল বনাইছে আপুনি? এইবাৰ 50টামান বনাইছো। যোৱা দুবছৰ কোভিডৰ কাৰণে দুবছৰ কোভিডৰ কাৰণে বিহু নহল। আমাৰ বহুত হাৰাশাস্তি হ'ল, বহুত লছ হ'ল। এইবছৰ বিহু হয় বুলি এইবাৰ বহুতে আশা কৰিছো। বহুতে আশা দিছে এইবাৰ বিহু হ'ব। এইবাৰ আকৌ নতুনকে তৈয়াৰ কৰি আছো ঢোল। হয়, আপুনি তৈয়াৰ কৰা ঢোল অকল ইয়াতেই থাকে নে বেলেগলৈ যায়? বহুত জেগা যায়। গুৱাহাটী যায়, তেজপুৰ যায়, ৰঙাপাৰা যায়, জামুগুৰিত বিক্ৰী হয়, এনে সব জেগাত বিক্ৰী হয়। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, আছাম নিউজ।